তো বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি মই বনাম মানে এইটো হৈছে বুটৰ দালি। আৰু মই বুটৰ দালি ভিজাই থৈছিলোঁ 15 মিনিটমান। আৰু এয়া মই বুটৰ দালি ধুই পেলাই ভালকৈ ধুই ল'ম, লৈ পেলাই বইল কৰিম এতিয়া। লগতে মই বন্ধুসকল বনাই দিছোঁ বুটৰ দালি, আৰু মুখত লগাইছোঁ মই কফি। লগতে মই লগাইছোঁ মুখত কফি পাউডাৰ, আৰু এনেকৈ আপোনালোকক কিয় দেখালোঁ, এইটো ইয়াতে মিক্স আছে কফি পাউডাৰ আৰু চাউলৰ গুড়া, লগতে আছে এল'ভেৰা, আৰু লগতে আছে আপোনাৰ ফিটকাৰী। আৰু এইখিনি গোটেইখিনি মিশ্ৰণ মই এনেকৈ বনাই থৈ দিছোঁ ষ্ট'ৰ কৰি। আৰু এতিয়া মই এনেকৈ লগাই আছোঁ দাগবিলাকৰ কাৰণে। ক'লা দাগবিলাক বহুত গুচি যায়, আৰু এনেকৈ লগাই আছোঁ। আৰু লগতে মই ৰান্ধিও আছোঁ, আৰু আপোনালোকক এই ৰেমেডিটো দেখুৱাৰ বাবে মাজতে সোমাই দিছোঁ। চাই থাকক কি কৰিছোঁ। আগতে এইখিনি মই ৰাখিম 10-15 মিনিট। এনেকৈ মই কফি পাউডাৰৰ মিশ্ৰণটো লগাই বহুতখিনি মই আৰাম পাইছোঁ। আৰু ইয়াতে পূৰা বহুত দাগ আছিল, মোৰ ক'লা ক'লা দাগবিলাক আছিল, আৰু এই দাগখিনি মই সদায় লগাই আছোঁ। আৰু এনেকৈ বহুত মই ৰেমেডিটো লগাই পেলাই খুব ভাল পাইছোঁ। সেইকাৰণে মই আপোনালোকক দেখুৱালোঁ এইটো। আৰু একেবাৰে সহজ মিস্ত্ৰী আপোনাক লাগিব ইয়াতে যেইটা বস্তু লাগে। মেইন হ'ল আপোনাক কফিটো দিব লাগিব আৰু চাউল গুড়া। একেবাৰে ইমান ধুনীয়া এইটো মিশ্ৰণটো, বিৰাট মানে মই বনাই পেলাই ষ্ট'ৰ কৰি থৈ দিওঁ ফ্ৰিজত। আৰু এনেকৈ অলপ অলপকৈ সদায় লগাই থওঁ গা ধোৱাৰ আগত এনেকৈ দেখাবচোন। ফিটকৰি থাকিলে আপোনাৰ এনেও ফিটকৰি মুখৰ কাৰণে খুব ভাল। ফিটকৰি, এল'ভেৰা জেল এইবিলাক মুখৰ কাৰণে একেবাৰে ভাল, আৰু মই প্ৰমাণ পাইছোঁ, সেইকাৰণে মই লগাইছোঁ। আৰু লগতে মই আজি বুটৰ দালিৰ লগত মই বনাম কঁঠাল। আহকচোন। এয়া মই কি কাটিছোঁ আপোনালোকে সকলোৱে জানে। এয়া হয় তুনলি না কুনলি বুলি কয় কিছুমানে, আৰু ইয়াতে তুনলি বুলি কয়। আৰু এইটো বস্তু খোৱাবলৈ সকলোৱে কৈছে খুব ভাল হয় খালে, আৰু সেইকাৰণে বনাইছোঁ। এনেও ভাজা খাই খুব ভাল লাগে। আৰু মই আপোনালোকক যে ফেচৰ এইটো দেখুৱালোঁ, এইটো আপোনালোকে বনাই থৈ দিবও পাৰে কিন্তু ফ্ৰিজত, আৰু বহুত ভাল হয় বস্তুটো। আৰু ইমান দাগ আছিল মোৰ মুখখনত, কিন্তু দাগবিলাক গুচি গৈছে কিছুমান, আৰু অলপমানেই আছে। আৰু ভাল কাৰণে আপোনালোকক দেখুৱাইছোঁ। সহজ বনাবৰ কাৰণেও বনাই থৈ দিব পাৰে, ইমান হেৰিও নাই, বনাই থাকিবৰো দৰকাৰ নাই। আজিকালি মানুহ সকলোৱে কামত ব্যস্ত থাকে, আৰু চব কামৰ লগত নিজৰ চেহেৰাটোও ঠিক কৰা উচিত, নিজৰ ফেচটোৰ কাৰণেও কেয়াৰ দিয়া উচিত। তো সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাম, শ্বেয়াৰ কৰিম বুলি। এয়া হৈ গ'ল, আৰু ইয়াতে মই পিঁয়াজ দিম অকণমান। পিঁয়াজ দি পেলাই বনাম, আৰু ভাজা খালে খুব ভাল লাগে এইটো ভাজা বনাবলৈ। আৰু অলপমান তেল বেছিকৈ দিব লাগে, পিঁয়াজ বেছিকৈ দিব লাগে। ভাজা খাই খুব ভাল লাগে। মই কিন্তু খুব ভাল পাওঁ এইটো খাই বস্তুটো। এয়া হৈ গ'ল, 15 মিনিট হৈ গ'ল। আৰু এনেকৈ মই কাপোৰেদি এনেকৈ ভিজোৱা কাপোৰখন দি ভালকৈ মুচি লৈছোঁ।
মুখখন দেখিছেনে? এইটো কিন্তু মোৰ শালমনৰ দাগ। মই এই শালমনটা ভাঙি দিছিলোঁ এনেকৈ, ইয়াৰ পৰা দাগ হৈ গৈছে, এইটোও গুচি যাব। আৰু মুখখন একদম ধুনীয়া নৰম লাগে দেখিবলৈ, দেখা পাইছেনে? আৰু বহুত দাগ আছিল ইয়াতে, বহুত গুচি গ'ল, এইপিনেও গুচি গ'ল। বন্ধুসকল, আপোনালোকে এনেকৈ ষ্ট'ৰ কৰি ৰাখক, আৰু একেবাৰে ধুনীয়া ৰেমেডি এইটো। আজিৰ মোৰ এই ৰেমেডিটো কেনেকুৱা লাগিল জনাব নিশ্চয়। আহকচোন এইবাৰ মই বনাম কঁঠাল আৰু বুটৰ দালি দি। আহকচোন চাওঁ। এইখিনি হৈছে আপোনাৰ কঁঠাল, আৰু কঁঠালখিনি মই সিজাই লৈছোঁ আগতে, দেখা পাইছে এনেকৈ সিজোৱা আছে। এইবাৰ বুটৰ দালিখিনি মই সিজাই লৈছোঁ ভালকৈ। এচৰ মানে হ'ল মানে কঁঠাল আৰু বুটৰ দালি, এই দুটা বস্তু একেলগে বনাম। চাওক কেনেদৰে বনাম। এতিয়া মই কেৰাহীটোত অকণমান ঘি দি ল'ম। অলৰেডি অলপমান তেল আছে কেৰাহীটোত, কিয় আছে মানে ভাজা বনাইছিলোঁ, তেলখিনি ৰৈছে। এইবাৰ মই অকণমান ঘি দিলোঁ ইয়াতে। ঘি দিয়াৰ পিছত মই শুকান জলকীয়া, তেজপাত দিলোঁ এনেকৈ, লগতে দিলোঁ অকণমান জিৰা, লগতে দিলোঁ অকণমান আদা। আৰু এই যে চিটিকি আহিছে তেলখিনি, তাৰ বাবে মই অকণমান হালধি দিম, আৰু এই তেল চিটিকাখিনি বন্ধ হৈ যাব। এনেকৈ যদি অকণমান হালধি দি দিওঁ, তেতিয়াহ'লে গাঁৱত আহি তেল নপৰে। এয়া দেখিছে, এইখিনি অকণমান ভাজি ল'লোঁ এনেকৈ। এইবাৰ মই দিম সিজাই ৰখা কঁঠালখিনি, যিহেতু বইল আছে আগতে, কঁঠালখিনি ঢালি দিলোঁ এনেকৈ। কঁঠালখিনিতে নিমখ হালধি মই একেবাৰে দিম একেলগে, নিমখে হালধি দিম এতিয়া। মই দিলোঁ হালধি অকণমান, আৰু লগতে অকণমান নিমখ দিলোঁ, কিয় দালিত নিমখ দিয়া আছে। দি পেলাই ভালকৈ মই এনেকৈ লৰাই ল'লোঁ। ইয়াৰ লগতে মই অকণমান জিৰা গুড়া দিম, আৰু ধনিয়া গুড়া অকণমান দিলোঁ। আৰু এনেকৈ ভালকৈ মিলাই লৈ পেলাই অকণমান মই ঢাকি ৰাখিম 5 মিনিটৰ কাৰণে। এইপিনে দেখা পাইছে বুটৰ দালিখিনি একেবাৰে গলি গৈছে, আৰু মই এনেকৈ দিছোঁ অকণমান আৰু গলিবৰ কাৰণে। পাঁচ মিনিটৰ কাৰণে ঢাকি ৰাখিছিলোঁ কঁঠালখিনি। এইবাৰ মই সিজাই ৰখা দালিখিনি ঢালি দিম ইয়াতে। আৰু অলপ পানী দিম যাতে উতল আহে ভালকৈ। অলপমান পানী দিম যাতে গৰগৰাই উতল আহক। মই অলপমান চেনি দিম ইয়াতে। আপোনালোকে চেনি দিলেও দিব পাৰে, নিদিলেও নাই। যেনে মিঠা খাব বেয়া পায় নিদিলেও ভাল, আৰু আমাৰ অলপমান মিঠা খাই ভাল পাওঁ চবেই, সেইকাৰণে অকণমান মিঠা দিম। মই ইয়াতে অলপমান চেনিও দিলোঁ। আপোনালোকে যদি ভাবে নাৰিকলো দিম বুলি, তাৰপিছত নাৰিকলো দিব পাৰে। মই অলপমান নোমোৱাৰ সময়ত নাৰিকলো দিম, অলপমান নাৰিকলৰ গুড়া, মানে গুড়া কৰি ৰুকি পেলাই দিম। বন্ধুসকল, একেবাৰে ৰেডি হৈ গৈছে। এইবাৰ মই গেছটো বন্ধ কৰি দিলোঁ। এইটো দালি আৰু তৰকাৰী একেলগে হোৱা হেন লাগিল, আৰু যাৰ বনাব ইচ্ছা নাযায় সেইগিলাখানে এনেকৈও বনাব পাৰে। দালিও হ'ল আৰু লগতে তৰকাৰীও হৈ গ'ল। এইবাৰ মই নাৰিকল অলপমান কুৰি থৈ দিছোঁ, নাৰিকলখিনি দিম। মই অলপ নাৰিকল থৈ দিছিলোঁ এনেকৈ চুৰকি, আৰু নাৰিকলখিনি মই এনেকৈ দিলোঁ এতিয়া। বন্ধুসকল, আজি মোৰ এনেকুৱা দালি আৰু বুটৰ দালি আৰু কঁঠালত আঞ্জাখিনি কেনেকুৱা লাগিল, চাই পেলাই কেনে পালে আপোনালোকে অলপমান জনাব, আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আপোনালোকে। আৰু এনেকৈ একেবাৰে ইজি বনোৱাটো, আৰু এটা মই ৰেমেডিও দিছোঁ আপোনালোকক।
সেইটো কেনেকুৱা লাগিল একেবাৰে জনাব একেলগে। আৰু লাইক শ্বেয়াৰ কমেণ্ট চবেই কৰিব। বন্ধুসকল আজিলৈকে আহিলোঁ, আৰু নতুন ভিডিঅ' কিবা লৈ আহিম আকৌ।